নাপায় আপোনালোকে একদম নিশ্চয়কৈ চিনি নাপায় মাত্ৰ কেইটামান ছাবস্ক্ৰাইবাৰ আছে মোৰ তথাপিতো সেইকেইটা ছাবস্ক্ৰাইবাৰৰ কাৰণে আজি নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আজি আমি গৈ আছোঁ শংকৰখোলা আৰু আমাৰ মুখত লাগি আছে মই ধুনীয়াৰ মহিলা তাকো তোৰ গালত কি হৈছে এইটো আমি এতিয়া কাঁচা বাদাম লৈ আছো আমাৰ পাকুচনাৰ ফেভাৰিট আইটেম এই যে বাদাম কাঁচা বাদাম সৰি পকা বাদাম আৰু পপকৰ্ণ আমি ভাজা বাদাম আৰু এইটো গ্লাছখন অলপমান মানে বহুতে ভাঙি গৈছে বাট একো हम लोग जाएंगे संकरगोला ग्लासটো ভাঙি গৈছে আৰু পাকত চিপছ খাই যায় সময়ো চাই আছে ট্ৰেইন ভিডিঅ' চাই আছে ট্ৰেইন লাইন ভিডিঅ' মোবাইলত থকা বেটাই ইমান ভিডিঅ' চাই নি পাকু মোক এটা চিপছ দিয়া এই মাহি দিয়া এটা মোক দিয়া দে দে অলপ দিয়া চিপছ দিয়া অকমান দিয়া দে দেই দিছে থ্যাংক ইউ এইখিনি দিলা মাত্ৰ এইখিনিয়ে তাকো মুখত ভৰাবা হচ্ছিল আৰু অলপ পাকু থ্যাংক ইউ What happened? Oh, it's a train. Green. It's not green. It's blue. কি হৈছে গ্লাছটো ভাঙিল হয় তো Hello everyone, welcome to my channel. This is Sankarghola living a morning video. আপোনালোক সকলোকে স্বাগতম জনাইছো আজি সানডে আমি গৈ আছো আজি শংকৰখোলালৈকে আজাৰত ঠাইটো কেনেকুৱা দেখিছো মানে শুনিছো ভাল হয় বুলি কিন্তু মই কালি খাইছো ৰাতিপুৱাৰ পৰা কিবা এটা জংঘল আছে কি যদি যাই কিনে কোৱা নাই যদি তোমাক কি কৰে Ants don't let me do any kind of videos. Hey, dia apa train? Okay. Train na, ahibo pisura ahibo. তুমি অঙ্কিতা দুচকু তোমাক আঁকো উশাহৰে গহনা তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অঙ্কিতা দুচকু তোমাক আঁকো এতিয়া যে তুমি পাগড়ি যাং মই ইমান ধুনীয়া লাগি আছে জাগা নাও আছে পাহাৰ আছে
জংঘলে ক'ত উঠি যাবা তুমি আহিছা অলৰেডি মই আহা নাই মই জানো ন বাকী ঝৰ্ণাগিলাত গেছো না মই গাড়ী এটা থব লাগে গাড়ী থৈ কিনে মোটামুটি ভালেখিনি খোজ কাঢ়ি যাওঁ আছে শুনা পাইছা ওচৰতে আছে ওচৰত এই জংঘলত উঠি যাব লাগিব নালাগে এই যে ওচৰত ঝৰ্ণা আছে ক'তবা কিন্তু জংঘলত উঠি যাব লাগিব শব্দ পায় মই চাই আহোঁ ৰ'বা অহাওটো ঝৰ্ণা সেইফালে আছে আহা আহি পালোঁ চ' বিউটিফুল আপোনালোকে যদি অহা নাই তাহলে বহুত মিছ কৰিব মানে একদম আৰু আহিবই মানে মাষ্ট বহুত ধুনীয়া হয় ঠাইডোখৰ আৰু যোনখিনি ঠাই আমি আগতে ৰখিলোঁ সেইখিনি আছিলে তামৰাঙা বিল তো সেইখিনি তামৰাঙা বিল দুই চাইডে বিল আৰু মাজৰ ৰাস্তাটো ইমান ধুনীয়া আছিলে বাছ বহুত ধুনীয়া আছিলে মানে গছৰ চাইডে চাইডে গছবোৰ বহুত ধুনীয়া আছিলে আৰু এইখিনি ৱাটাৰফলৰ এইখিনি একচুৱেলি ৱাটাৰফলটো ইয়াৰ আগত হয় অকণমান সেইখিনি মানে আনচক লৈ পেলাই মাহঁতক লৈ পেলাই যাব দিগদাৰ তো সেইকাৰণে নগ'লোঁ আৰু গৰমৰ বতৰ আৰু মানে সেই আগত গ'লে এইপিনেদি ৱাটাৰফলটো পাম আমি এইখিনিত আহি ৰখিলোঁ বাছ বহুত ধুনীয়া হয় এই যে ওয়াও cold water wow it's cool very cool oh my god papa nama তুমি তো হাপেন এই যে খাই খালি এই যে ওদে না লাগে হেই বালদি হাউমা হেই বালদি আপোনালোকে অহা ৰাস্তাটো হ'ল শালমাৰা এৰি পেলাই পশ্চিম পিনে আহি যাব তাৰপিছত তামৰাঙা বিল পাব তামৰাঙা বিলটো এৰি পেলাই আহিলে হ'ল আৰু আগত মানুহ ৰাস্তাত সুধিলেই পাই যাব আপোনালোকে বাছ ক'লে হ'ল শংকৰঘলা যাম বুলি ৰাস্তাটো আৰামছে ৰাস্তা মানুহে দেখুৱাই দিব বেছি দূৰ নহয় বঙাইগাঁৱৰ পৰা একদম ওচৰত হয় বহুত ধুনীয়া ঠাই যদি ইচ্ছা কৰে আহিব পাৰে আৰু এইটো পিকনিক স্পট হয় ঠাণ্ডা দিনত আৰু বেছি ধুনীয়া হয় মানে ৱেডাৰ বহুত মানে তেতিয়া ভাল থাকে না এতিয়া গৰমত অকণমান দিগদাৰ হয় আহিবলৈ বাট আহিব পাৰে ৱাটাৰফল হয় ল'ৰাবোৰতো আহিয়ে থাকে বহুতে ফেমিলি লৈ পেলাই আহে ৱাটাৰফললৈ যায় গা পা ধোৱা যায় গৰমত এতিয়া কোৱা মোক কৈ আছে কেনেকুৱা ঠাইত বুলি যাই আছে একোৱেই নাই তাতে বোলে একোৱেই নাই এতিয়া কিয় কেনে লাগিছে জীৱনত এতকে ভাল জায়গা দেখাই নাই মই এটা ফেভৰেট জায়গা হ'ল এতিয়া ঐ মোৰ কাম হৈ আছে হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত সাজে
মই আধৰুৱা জাগৰুৱা মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা মাই চেন্টাৰ ক'ত গেল মাই Papa, you don't like it? No. Why? That's water. It's Water? Cold water? No, it's not cold. It's not that cold. Let's go. Mosquito. ঠাণ্ডা দিনত আহি পেলাই বঢ়িয়া লাগিব ইয়াতে এতিয়া গৰম পৰিল ন অকণমান এতিয়া মানুহ চানুহ নাই ইমান বাট ভাল লাগিছে আহি পেলাই ধুনীয়া জেগা হয় বহুত ধুনীয়া আহিব পাৰে আপোনালোকে পুৰা শান্তি গাড়ী মটৰৰ আৱাজ নাই এটা এটা পোকৰ আৱাজ শুনা যাই আছে চৰাইৰ আৱাজ পোকৰ আৱাজ আৰু ৱাটাৰফলৰ আৱাজটো চাগে শুনা পাই আছে সেইপিনে ওপৰত আৰু ৱাটাৰফল আছে বাট আনচক লৈ যোৱা নাযায় পিনে সেইকাৰণে যোৱা নাই আমি ইমান ধুনীয়া ইয়াতে গাড়ীত আহি আছে অকণমান আগত খোজকাঢ়ি গৈ আছে তাতে যাম আমি তাতে Papa! Come! এই যে চোৱা চাৰিওপিনে মাছ ধৰা বস্তুৱে মাছ ধৰে নাই এইবিলাক কি হা মাছ ধৰা নাপায় দেই এনেকুৱা নিচিনা গম অঁ সেই নহ'লে চাংঘৰত তাতে খাওঁ বোলো তই উঠিব নোৱাৰিবি এটা ফানি কথা কি হ'ল জানে আমি ঘৰৰ পৰা লাঞ্চ পেক কৰি লৈ আহিছিলোঁ ইয়াতে আহি বহি পেলাই খাম বুলি বাট ঠাই বিচাৰি নাপালোঁ ক'ত বহি খাওঁ আৰু ইমান গৰম পৰি গ'ল ন ৰাতিপুৱা ঠাণ্ডা আছিলে বাট লাহে লাহে গৰম আহি গ'ল এতিয়া আকৌ ঘৰত লৈ গৈ আছোঁ ঘূৰাই পেলাই এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো নতুন হয় আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আনছে চন্তাৰ গছৰ পতৰ পিনে দাউৰিব ওলাইছিলে লাগিলে যে কি হ'ল হয় ধৰি পেলাই লৈ আহিলোঁ তাক আৰু থেংক ইউ ফৰ ৱাচিং